हेलो एवरीवन वेलकम बैक टू माय चैनल गाइस জাকারিয়া অলপ আগতে ফোন কৰি কৈছে যে সি কত যাব আৰু মোক কৈছে তইও ভাল লাগিব তো এতিয়া আমি দুইটা একেলগত যাম আৰু আপোনালোকো বলক আমাৰ লগত আৰু ভিডিওটো আৰম্ভ কৰো গাইস ফাইনালি ৰেডি হৈ ওলাই আহিলো তো এতিয়ালৈকে নাজানো কত যাম এতিয়া জাকারিয়া আহি আছে সি আহিলে গম পাম তো বলক সো অল ৰাইট আমাৰ ৰাইডটো আৰম্ভ তো এতিয়ালৈকে নাজানো কত যাম জাকারিয়া মোক লৈ কত যাবি ৰে ভাবি আছো তো হুজাই যাম তো বুজাই যাব জাকারিয়াতে তো কিয় যাব এইটো এতিয়ালৈকে কোৱা নাই তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক গম পাব যে কিয় গৈছে গাইজ আমি এতিয়া আমবাৰী ৰোডে গৈ আছোঁ কাৰণ এই ৰোডটো ভালো হয় আৰু ইফালে শ্বৰ্টকাটো হয় গাইজ এই ভিউটো চাওক না বা কিমান ভাল লাগিছে মানে আকাশৰ ভিউটো আৰু পথাৰৰ ভিউটো চাওক না কেনেকুৱা লাগিছে আৰু গাইজ এইখন হৈছে আমবাৰীৰ তিনিআলি বজাৰ গাইজ বৰ্তমান আহি নীলবাগান পাই গৈছোঁ গাইজ ফাইনেলি আহি পালোঁ হুজাই তো এতিয়া দেখিছোঁ জাকাৰিয়া বিশালত সোমাই আছে তো বিশালত গৈ কি কৰে কি লয় তো দেখিবতো লাগিব তো বলক গাইজ সি এতিয়া মানে ঘৰৰ সামগ্ৰী কিবা ল'ব তো সিটো ল'ৰা মানুহ চিনি নাপায় ভালকৈ তো ঘৰত ভিডিঅ' কল কৰি দেখাই আছে তো ঘৰৰ পৰা পচন্দ কৰি দি আছে গাইজ চাওক ইয়াত কিমান ধুনীয়া ধুনীয়া ফুলো আছে তো যদি আপোনালোকে কাৰোবাক গিফ্ট দিব খোজে তো ইয়াৰ পৰা নিব পাৰিব গাইজ ইয়াত বিশালত মানে বহুতো ভাল ভাল ধুনীয়া ধুনীয়া বস্তু আছে মানে আপোনালোকৰ যি লাগে পাব আৰু ভাল ভাল অফাৰো আছে তো আপোনালোক আহিব আহি নিজৰ পচন্দ মতো বস্তু লৈ যাব গাইজ মই ইয়াতে এটা বস্তু বিচাৰিছিলোঁ কিন্তু পোৱা নাই এই যিটো দেখা পাইছে আপোনালোকে মানে এইটো ফেচ ৱাছ এল'ভেৰা ফেচ ৱাছ তো এইটো মই বহুত বিচাৰিছিলোঁ কিন্তু পোৱা নাই এইটো মই আনিছিলোঁ গুৱাহাটীৰ পৰা তো ইয়াতে পোৱা নাই তথাপিও আনিছিলোঁ পালে ভাল হ'লে হয় এইটোতো অলপ আছে আৰু তো ভিটামিন ই যুক্ত ফেচ ৱাছ এইটো বহুত ভাল হয় তো আপোনালোকেও এইটো ইউজ কৰিব পাৰিব অল ৰাইট গাইজ ভিডিঅ' কলত দেখাই আমাৰ পূৰা লোৱা হৈ গ'ল তো আমি এতিয়া তলত নামি আছোঁ আৰু তাত গৈ পে'মেণ্ট কৰি বিশালৰ পৰা ওলাই যাম গাইজ আমাৰ পে'মেণ্ট কৰা হৈ গ'ল তো এতিয়া বেগৰ মুখটো বান্ধি লওঁ আৰু ওলাই যাম গাইজ ফাইনেলি চব লোৱা হৈ গ'ল আৰু এতিয়া বিশালৰ পৰা ওলাই আহিছোঁ তো আমি এতিয়া বেংকত যাম অলপ কাম আছে গাইজ এতিয়া ভাবিছোঁ বেংকত যোৱাৰ আগতে আইচক্ৰীম খাই লওঁ কাৰণ বহুত গৰম লাগিছে গাইজ এতিয়া আহিলোঁ বেংকত আৰু এইখন হৈছে HDFC বেংক চ' গাইজ জাকাৰিয়া এতিয়া ভিতৰত গৈছে আৰু মই ইয়াত বহি আছোঁ তাৰ মানে কিবা কাম আছে তো মোৰ কোনো কাম নাই সেইকাৰণে যোৱা নাই আৰু বিনা কামত তাৰ ভিতৰত গৈ গেদাৰিং কৰি লাভ নাই চাওক গাইজ বেংকৰ সন্মুখত কিমান ভিৰ তো সেইকাৰণে কৈছোঁ বিনা কামত বেংকৰ সন্মুখত যাব নালাগে গাইজ ইমান সময়ৰ পৰা ইয়াত বহি আছোঁ কিন্তু জাকাৰিয়া এতিয়ালৈকে অহা নাই তো ইমান সময় কি কাম তাৰ তো অহাৰ পিছত সুধিম তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক
গাইজ ফাইনেলি জাকাৰিয়া আহিছে প্ৰায় 40 মিনিট পিছত। তো জাকাৰিয়া ইমান সময় কি কৰিলি? ATM এখন এপ্লাই কৰিছোঁ, সময় লাগিব, মানুহ বেছি হয়। অঁ আচ্ছা গাইজ ফাইনেলি হুজাৰ কাম চব শেষ হৈ গ'ল। তো এতিয়া আমি ঘৰত গৈ আছোঁ। চ' গাইজ আমি এতিয়া আহি পাইছোঁ নীলবাগান। তো এতিয়া ঘৰত যামগৈ আৰু আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাইছে। তো যদি মোৰ ভিডিঅ'টো ভাল লাগিছে বেছি বেছি কৰি শ্বেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিল আৰু দেখা হ'ব নেক্সট ব্লগত। তো বাই বাই।